আমাৰ মেজি ঘৰ এয়া মেজি দেখিছে খৰি জপাই নাই দেখোন জাপিব মানে লাহেকৈ আৰু খাই বৈ উঠাৰ পিছত ৰাইজসকলে এয়া গোট খাইছে আৰু লাহে লাহে এতিয়া 1টা বাজিব আৰম্ভ হৈছে আমাৰ আজি এয়া ভোজৰ খানা অলৰেডি আধা আধি হৈ গৈছে এয়া মাটি দালি ভাত মানে বনিছে আৰু তাৰপিছত এয়া কেঁচা মাংস অলপ চলপ থৈ দিছে দেৰিকৈ খাবলৈ এয়া হৈছে গাহৰি মাংস গ্ৰেভি হৈ গ'ল এতিয়া চাহ পানী খোৱা পৰ্যায় চলিছে এয়া ধোঁৱা ওলাইছে দে বেলেগ নাভাবিব দেই ৰাইজসকল এইবিলাক কি কৈছে ন এইবিলাক ঠাণ্ডা পানী এই আমাৰ বাইদেউ হয় দিবলৈ ষ্টাৰ্ট কৰিছে ন গাহৰি তেনে খানাটো মজা হ'ব এয়া হৈছে মাছ ফুলকবিৰ লগত দিবলৈ যা যোগাৰ কৰিছোঁ মেজি ভোজ ভাতৰ প্ৰথম কণ শিশুসকলক দিয়া হৈছে প্ৰথমতে এয়া টোপোলা পাণ দি সেৱা জনাই লৈছে আজি ভোগালী বিহুৰ ভাত সাজ খাবৰ বাবে সকলোৱে লগ লাগি মিলিজুলি খাবৰ বাবে প্ৰথমতে প্ৰাৰ্থনা এটিৰে মানে আৰম্ভ কৰা হৈছে কণ শিশুসকলৰ পাছত আছে বোৱাৰীসকল এয়া দেখিছে আমাৰ গাঁৱৰ বোৱাৰী খাই বৈ আজি হলো ন কেনেকুৱা লাগিলে ভোজৰ ভাত বহুত এবছৰ পিছত পাওঁ লগে ভাগে খালো গাঁৱত লগৰ ছোৱালী মই দে কেনেকুৱা লাগিলে ভোজটো খাই বহুত মস্তি লাগিলে ন লগৰ ছোৱালী আমাৰ খাই বৈ আজৰি হলো এয়া সন্ধিয়া লাগিলে এয়া দেখিছা আমাৰ এতিয়া এয়া কলগছৰ তলত এয়া কিশোৰীসকলক চকী খেল মিউজিক চেয়াৰ চকী খেল মিউজিক চেয়াৰ একেটা জাষ্ট ফূৰ্তি আৰু অকণমান কণ শিশুসকল ইয়েহে হকী আমাৰ হকীসকল ओके दिएगा नो टेंशन देगा हम इतना कंजूस नहीं है सबको देगा लॉलीपॉप भी देगा মিউজিক চেয়াৰ প্ৰতিযোগিতা আজি জয়ী হয় শ্ৰীমতী নমী মেছ বোৱাৰী প্ৰতিযোগিতা দেই মিউজিক চেয়াৰ কাৰণে আমাৰ এটা অনুৰোধ মহিলাসকলৰ পৰা এটা ফুল কৰিব লাগিব এটা ফুল
খেৰছে দি কোনোমতে জ্বলোৱা হৈছে কাৰণ বতৰ বেয়া এয়া দেখিছে কি অৱস্থা টোপোলা বান্ধিলোঁ ধূপ ধূনা জ্বলাই সেয়া আজৰি হৈ ল'লোঁ বাবা কি এইবাৰ জ্বলিব ন এইবাৰ কিহে পায় জ্বলিলে গান শুনি শুনি এতিয়া জুই টাপ অকণমান লৈ লওঁ আমাৰ মেজি 20 ফুট ওখ জুই এনেকৈ আৰু আজি কাৰ্যটো কৰা হৈছে আৰু কালি মানে কি ভোজ খোৱাৰ পৰা ডান্স কৰাৰ পৰা অলপ চলপ আপোনালোকক দেখুৱালোঁ তাৰপাছত এয়া গুণগুণ আৰু মই মেজি চেজি জ্বলাই শেষত ঘৰলৈ আহিছোঁ থুলমূলকৈ অকণমান দেখুৱালোঁ ক'ৰবাত ভুল ভ্ৰান্তি হ'লে দুখদাই নধৰিব তাৰপিছত মানে কি ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব শেষত ভোগালী বিহুৰ সকলোলৈ মোৰ অসমবাসী ৰাইজ সকলোলৈ মোৰ শুভকামনা থাকিল আৰু শুভেচ্ছাও যাচিলোঁ।